নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল বিকাশ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত হৈছোঁ অৰুণাচলত। আমাৰ দাদাহঁতে পেণ্ডেলৰ কাম কৰি আছে। মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। গলে কাটি ক দুখা ক এনে কেনেকুৱা লাগিছে আজি ইয়াত আহি মজা লাগিছে হোমেন তুমি কোৱা ভাল লাগিছে ন এনে কিমান সময় লাগিব আৰু খুব বেছি 10 মিনিট ন আপোনালোকে দেখিছে নহয় আৰু কিমান মিনিট লাগিব নিজে গম পাবই মই নকলেও হ'ব আমাৰ ভাইটিহঁতে কাম কৰি আছে। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ আৰু 1 ঘণ্টামান লাগিব কাম শেষ হ'বৰ কাৰণে। কৰি আছে দেখাই আছোঁ।